নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ৰো ষ্টাডি চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নৰ্থ ইষ্টৰ কেইটামান বিগেষ্ট এণ্ড স্মলেষ্ট ঠাইৰ নাম। বন্ধুসকল, স্বাস্থ্য বিভাগৰ ৰিটেন এক্সামৰ কাৰণে মাজত মাথো কেইটামান দিন বাকী আছে। গতিকে মই ভাবিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম আৰু নিম্নতম ঠাই কিছুমানৰ কথা আপোনালোকক কওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, লগতে কমেণ্ট কৰি জনাব কিবা ভুল হ'লে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰেল ষ্টেচনটো ক'ত অৱস্থিত। এইটো হয়তো আপোনালোকে সকলোৱে জানে, গতিকে কমেণ্ট কৰি জনাব ক'ত অৱস্থিত বৃহত্তম ৰেল ষ্টেচনটো। গুৱাহাটী ৰেলৱে ষ্টেচন অসম উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰেল ষ্টেচন। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত। আপোনালোকে হয়তো জানেই সকলোৱে অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত। আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ সময় আৰম্ভ হৈছে। নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান। এইখন ক'ত অৱস্থিত জানেনে? এইখন অৰুণাচল প্ৰদেশত অৱস্থিত। অসমৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত? ক'ত আছে অসমৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্যখন? কমেণ্ট কৰিব আপোনালোকে। আপোনালোকৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত। দিবং অভয়াৰণ্য। দিবং অভয়াৰণ্যখন হৈছে অসমৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্য। এইখন ক'ত আছে জানেনে? এইখনো আছে অৰুণাচল প্ৰদেশতে। সময় সমাপ্ত। দিবং অভয়াৰণ্য। দিবং অভয়াৰণ্যখন হৈছে অসমৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্য। এইখন ক'ত আছে জানেনে? এইখনো আছে অৰুণাচল প্ৰদেশতে। অসমৰ বৃহত্তম গীৰ্জাটো ক'ত আছে? অসমৰ বৃহত্তম গীৰ্জাটো ক'ত আছে? কমেণ্ট কৰিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত। অসমৰ বৃহত্তম গীৰ্জাটো আছে নাগালেণ্ডত। এই গীৰ্জাটোৰ নাম কি জানেনে? গীৰ্জাটো হৈছে কেথলিক কেথেড্ৰেল। কেথলিক কেথেড্ৰেল গীৰ্জাটো অসমৰ বৃহত্তম গীৰ্জা। এইটো ক'ত আছে? নাগালেণ্ডত। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম হ্ৰদটো ক'ত অৱস্থিত? কমেণ্ট কৰিব আপোনালোকে। সময় সমাপ্ত। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম হ্ৰদটো মণিপুৰত অৱস্থিত। এই হ্ৰদটোৰ নাম কি জানেনে? লোকটাক হ্ৰদ। লোকটাক হ্ৰদটো উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম হ্ৰদ। এইটো মণিপুৰত অৱস্থিত। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম গাঁওখন ক'ত আছে? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম গাঁওখন ক'ত আছে? কমেণ্ট কৰিব। সময় আৰম্ভ হৈছে। বৰাবস্তি নাগালেণ্ডত আছে। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম গাঁওখন ক'ত আছে? নাগালেণ্ডত আছে। গাঁওখন হৈছে বৰাবস্তি। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? সময় আৰম্ভ হৈছে। কমেণ্ট কৰিব। কেইবুল লামজাও। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? কেইবুল লামজাও। এইখন ক'ত আছে? মণিপুৰত। মণিপুৰত আছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? কমেণ্ট কৰি জনাব আপোনালোকে। সময় আৰম্ভ হৈছে। বাঘমৰা পিছৰ প্ৰকল্প। বাঘমৰা পিছৰ প্ৰকল্পটো ক'ত আছে? মেঘালয়ত আছে। এইটো ক্ষুদ্ৰতম বন্যপ্ৰাণী অভয়াৰণ্য। বন্ধুসকল, এইখিনি মই গোটেইখিনি নেটৰ পৰা চাৰ্চ কৰি লৈছোঁ। যদি কিবা ভুল হৈছে প্লিজ কমেণ্ট কৰি জনাব। উত্তৰ পূৰ্বাঞ্চলৰ উচ্চতম শৃংগটোৰ নাম কি? সময় আৰম্ভ হৈছে। কাংটে।
কাংতে শৃংগটো উত্তৰ পূৰ্বাঞ্চলৰ উচ্চতম শৃংগ। এইটো ক'ত আছে? অৰুণাচল প্ৰদেশত আছে। উত্তৰ পূৰ্বাঞ্চলৰ উচ্চতম মন্দিৰ কোনটো? কমেণ্ট কৰিব। সময় আৰম্ভ হৈছে। শিৱদৌল। শিৱদৌল হৈছে উত্তৰ পূৰ্বাঞ্চলৰ উচ্চতম মন্দিৰ। মনত ৰাখিব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাচীনতম গীৰ্জাঘৰটো ক'ত অৱস্থিত? সময় আৰম্ভ হৈছে। উত্তৰ হৈছে মেঘালয়। মেঘালয়ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাচীনতম গীৰ্জাঘৰটো অৱস্থিত। তাৰ নাম কি? নাংচাৱলীয়া প্ৰেছবাইটেৰিয়ান গীৰ্জা। নাংচাৱলীয়া প্ৰেছাবাইটেৰিয়ান গীৰ্জা। মেঘালয়ত আছে প্ৰাচীনতম গীৰ্জাঘৰ এইটো। উত্তৰ পূৰ্বাঞ্চলৰ নিম্নতম জনবসতিপূৰ্ণ ৰাজ্য কোনখন? সময় আৰম্ভ হৈছে। সময় সমাপ্ত। উত্তৰ হৈছে ছিকিম। ছিকিম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ নিম্নতম জনবসতিপূৰ্ণ ৰাজ্য।